নমস্কাৰ মোৰ ইউটিউব চেনেল নলেজ টেম্পললৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যাকৰণৰ অতি ইম্পৰ্টেণ্ট পাঠ এটি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকৰ সাহিত্য সৌৰভ পুথিখনিৰ 169 পৃষ্ঠাটিত বিভক্তি সম্পৰ্কে আলোচনা কৰা হৈছে। আজি তোমালোকৰ অতি প্ৰয়োজনীয় সেই বিভক্তি পাঠটিৰ ওপৰত কিছু কথা আলোচনা কৰিম। ইতিমধ্যে তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি বছৰে বিভক্তিৰ ওপৰত প্ৰশ্ন আহে। আগন্তুক বৰ্ষতো তোমালোকৰ বিভক্তিৰ ওপৰত প্ৰশ্ন আহিব। তোমালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি অনুভৱ কৰি এই পাঠটোৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে মই আজি আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল যে ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰত পুৰুষবাচক বিভক্তি বুলিলে কি বুজা? পুৰুষ অনুযায়ী উদাহৰণসহ বিভক্তিৰ প্ৰয়োগ দেখুওৱা। এইটো আগন্তুক বৰ্ষৰ বাবে এই প্ৰশ্নটো অতি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ অতি প্ৰয়োজনীয় এই প্ৰশ্নটোৰ উত্তৰটো আমি আজি বিশ্লেষণ কৰিম। প্ৰথমে ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰত পুৰুষবাচক বিভক্তি বুলিলে কি বুজা? যে পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰত পুৰুষবাচক বিভক্তি। এতিয়া তোমালোকে মনত ৰাখিবা যে পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰেই ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰত পুৰুষবাচক বিভক্তি। এতিয়া পুৰুষ বুলি কোৱাৰ লগে লগে ইংৰাজীত যাক পাৰ্চন বুলি কোৱা হয়। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। ইংৰাজীটো পাৰ্চন তিনি প্ৰকাৰ। অসমীয়াটো ঠিক তেনেকৈ সেই পাৰ্চন পুৰুষ, অৰ্থাৎ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। এতিয়া প্ৰথম পুৰুষৰ বিভক্তি দুটা, বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, আৰু দ্বিতীয়তে ভৱিষ্যৎ কালত ইম আৰু ম। এই দুটা বিভক্তিনো কেনেদৰে প্ৰয়োগ হয় উদাহৰণ দিলে তোমালোকে সহজে বুজিব পাৰিবা। এতিয়া বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, যেনে মই ভাত খাওঁ, খাওঁটোত খা যোগ ও, ওটো বিভক্তি যুক্ত হৈ আছে। মই খাইছো, খাইছোটোত ও বিভক্তি যুক্ত হৈ আছে। আমি খাইছিলো, খাইছিলো শব্দটোত ও বিভক্তি যুক্ত হৈ আছে। আকৌ দ্বিতীয়তে ভৱিষ্যৎ কালত ইম আৰু ম বিভক্তি যুক্ত হয়। গতিকে উদাহৰণ দিলে তোমালোকে বুজিব পাৰিবা। যেনে মই কামটো কৰিম, কৰিম বুলি কোৱাৰ লগে লগে ইয়াত ইম বিভক্তি যুক্ত হৈ আছে, কৰ যোগ ইম। তাৰ পিছৰ উদাহৰণটোত আমি যদি ম বিভক্তি ক'ত যুক্ত হৈ আছে চাওঁ, তেতিয়াহ'লে মই খাম, খাম বুলি কোৱাৰ লগে লগে খাম শব্দটোত ম বিভক্তি যুক্ত হৈ আছে। এতিয়া তোমালোকে প্ৰথম পুৰুষৰ বিভক্তি দুটা পালা। যে প্ৰথম পুৰুষৰ বিভক্তি দুটা হৈছে এক নম্বৰতে বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ ও বিভক্তি। যেনে মই খাওঁ, খাওঁ শব্দটোত ও বিভক্তি যুক্ত হৈ আছে। মই খাইছো, খাইছো শব্দটোত ও বিভক্তি যুক্ত হৈ আছে। আমি খাইছিলো, খাইছিলো শব্দটোত ও বিভক্তি যুক্ত হৈ আছে। দ্বিতীয়তে ভৱিষ্যৎ কালত ইম আৰু ম বিভক্তি যুক্ত হয়। যেনে মই কামটো কৰিম, কৰিম শব্দটোত ইম বিভক্তি যুক্ত হৈ আছে। মই ভাত খাম, খাম শব্দটোত ম বিভক্তি যুক্ত হৈ আছে। আমি প্ৰথম পুৰুষৰ বিভক্তি দুটা পালো, যে ও অৰ্থাৎ বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, আৰু ভৱিষ্যৎ কালত ইম আৰু ম বিভক্তি যুক্ত হয়। তাৰ পিছতে চাওঁ দ্বিতীয় পুৰুষৰ বিভক্তি। দ্বিতীয় পুৰুষৰ বিভক্তি তুচ্ছ আৰু মান্য এই দুই অৰ্থত ব্যৱহাৰ কৰা হয়। এতিয়া তুচ্ছ ৰূপত ব্যৱহাৰ হোৱা ক্ৰিয়া বিভক্তি হৈছে অ আৰু ই। এতিয়া উদাহৰণৰ সৈতে চাওচোন আহা, যে অ আৰু ইনো ক'ত ব্যৱহাৰ হয়। তই কামটো কৰ, কৰ শব্দত কৰ যোগ অ, ইয়াত অ বিভক্তি যুক্ত হৈ আছে। তই কামটো কৰিবি, কৰিবি শব্দত কৰ যোগ ই যোগ ই, কৰিবি ইয়াত ই বিভক্তি যুক্ত হৈ আছে। গতিকে তুচ্ছ ৰূপত অ আৰু ই বিভক্তি যুক্ত হয়। যেনে তই সদায় কামটো কৰ, কৰটোত অ বিভক্তি যুক্ত হৈ থাকে। তহঁতে কামটো কৰিবি, কৰিবি শব্দটোত ই বিভক্তি যুক্ত হৈ থাকে। ঠিক আছে, এতিয়া আমি তুচ্ছ ৰূপত বিভক্তিৰ প্ৰয়োগ কেনেকে হয়, অ আৰু ই বিভক্তিৰ প্ৰয়োগ কেনেকে হয় সেই সম্পৰ্কে জানিলো। এতিয়া মান্য ৰূপত ব্যৱহাৰ হোৱা ক্ৰিয়া বিভক্তি হৈছে আ। যেনে তুমি কামটো কৰা, কৰা বুলি কোৱাৰ লগে লগে ইয়াত আ বিভক্তি যুক্ত হয়।
ইয়াত আ বিভক্তি যুক্ত হৈ আছে গতিকে আমি দ্বিতীয় পুৰুষৰ বিভক্তি তুচ্ছ আৰু মান্য এই দুই ৰূপত বিভক্তিৰ প্ৰয়োগ কেনেকৈ হয় তুচ্ছ ৰূপত অ আৰু ই বিভক্তি যুক্ত হয় যেনে তই বা তহঁতে সদায় কামটো কৰ বুলি কোৱাৰ লগে লগে ইয়াত অ বিভক্তি যুক্ত হৈ আছে তই বা তহঁতে কামটো কৰিবি শব্দটোত ই বিভক্তি যুক্ত হৈ আছে ঠিক তেনেকৈ মান্য ৰূপত ব্যৱহাৰ হোৱা ক্ৰিয়া বিভক্তি আ যেনে তুমি কামটো কৰা গতিকে কৰা শব্দটোত আ বিভক্তি যুক্ত হৈ আছে আমি প্ৰথম পুৰুষ আৰু দ্বিতীয় পুৰুষৰ উদাহৰণৰ সৈতে বিশ্লেষণ কৰাৰ পিছত আমি বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে জানিব পাৰিলো এতিয়া তৃতীয় পুৰুষৰ বিভক্তি এ আৰু য় বিভক্তিৰ প্ৰয়োগ কেনেদৰে হয় যেনে সি কৰে বুলি কোৱাৰ লগে লগে কৰে শব্দটোত কৰ যোগ এ বিভক্তি যুক্ত হৈ আছে ঠিক তেনেকৈ সিহঁতে খায় বুলি কোৱাৰ লগে লগে খায় শব্দটোত খা যোগ ইয়াত এই খায় শব্দটো য় বিভক্তি যুক্ত হৈ আছে এতিয়া আমি প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত বিভক্তিৰ প্ৰয়োগ গতিকে দ্বিতীয় পুৰুষত তুচ্ছ আৰু মান্য ৰূপত কেনেদৰে বিভক্তিৰ প্ৰয়োগ হয় বা প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত বিভক্তিৰ প্ৰয়োগ সম্পৰ্কে আমি জানিব পাৰিলো তোমালোকৰ পৰীক্ষাৰ কাৰণে এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট হয় তোমালোকে পৰীক্ষাত এই প্ৰশ্নটো আহিলেও এই আলোচনাৰ জৰিয়তে তোমালোকে কথাখিনি সুন্দৰভাৱে বুজিব পাৰিলা মই ভাবো আগন্তুক পৰীক্ষাত এই প্ৰশ্নটো আহিলেও শুদ্ধভাৱে ইয়াৰ উত্তৰ তোমালোকে লিখিবলৈ সক্ষম হ'বা ধন্যবাদ